হেল্ল' নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিউটিৰ মাজতে ইভিনিং টাইমত ফুচকা খাবলৈ লগ লাগি ফুচকা ৰেডি কৰাত লাগিলোঁ। এয়া আলু বইল কৰিলোঁ, লগতে তেতেলী পানী যিটো নহ'লে ফুচকা মানে কমপ্লিট নহয়, লগতে চিপছ বাদাম কবিতাই পূৰা ৰেডি কৰাত লাগি গৈছে। এইফালে ধনিয়া চনিয়া কাটি মানে যি খাম পূৰা টেষ্টিকৈ খাম আৰু সকলোৱে মিলি একেলগে খালে যিকোনো বস্তু বেয়া হ'লেও খাই বহুত টেষ্টি লাগে নহয়নে। ফুচকা পূৰা ৰেডি হৈ গ'ল, আমি খাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। না এতিয়া পাৰ্টিটো কিহৰ তুমি এতিয়া কোৱা ভিডিঅ' মুখৰ আগত কিহৰ পাৰ্টি খুৱাইছিলা যে তুমি মোক এইটো কৈ দিয়া হয় নাই ক'ব লাগে নাই বাৰু কোৱাচোন কোৱা পাৰ্টিটো কিহৰ খুৱাইছিলা নাই ভোক নাই নে বহিবা ওচৰলৈ আহিলোঁ ব্লগত নোলাবি নহয় মইহে খাবলৈ বহা নিচিনা হৈছা বহি লোৱা নাই মেনা পানীটো বেছি ধুনীয়া হৈছে হয় নাই যদি